वेलकम माय यूट्यूब चैनल टिपटॉप ब्लॉगला আপোনালোকক স্বাগতম জনাইছো মানে আজি যাম খতৰা সত্ৰটো মোৰ লগত আছে দাদা এয়া দাদা আছে তো ই আছে তো ভিডিওটো কন্টিনিউ চাই থাকিব মানে আজি ভিডিওটো ধামাকা হ'ব হৈছে চাইছে মোৰ লগত এয়া আমাৰ দাদু হিউ ব্লগ বনাই মানে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নিপুজ ব্লগ বুলি আছে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকক তো এয়া আছে আমাৰ জ্যোতিষ মহিলা তো বলক ই মানে ব্লগটো ষ্টাৰ্ট কৰি লওক তো বলক Wali tulona nai jen kahote policy loy rosoki bai tumar nam kina janu bise kolu hai aji sari tin hold no reply guys খতৰা সত্ৰ যাই আছো আৰু বেছি কিলোমিটাৰ না 13 কিলোমিটাৰ আছে তো 23 মিনিট তো বলো লোকেশন চাই যায় তো গাইজ আজি প্ৰকাশ হোৱা নাই মানে কি স্কুলত গৈছে আৰু মানে এখন বাইকত আমি তিনিজন আহিছোঁ তাৰ বাবে চিট নাই সেইবাবে তাক অনা নাই আৰু ব্লগটো ধামাকা হ'ব হাংগা হ'ব যাইছে তো বলো গাইজ বৰ্তমান আমি সোমাই দিলোঁ দৰং জিলাত আৰু বেছি নাই পামে আৰু খতৰা সত্ৰটো গ'লো মানে খতৰা মন্দিৰ পাব হ'লতো অলপমান ব্ৰেক লৈ লৈছোঁ মানে এনেই অলপ ৰখি দিছোঁ আৰু তো ভিউটো চাই লওকচোন আপোনালোকে কি মজা ভিউজ ধাননি পথাৰ পকিছে আকৰ্ষ তো এয়া আৰু কোন বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে তোমার মধুর সুকুটি ময়না কোন বিধাতাই হাজিলে এইখন 4 নম্বৰ দলং খতৰা সত্ৰ তো ৰাস্তা কিন্তু মজা ৰাস্তা দেই গাইজ কিনখিনি আতো গাইজ ৰাস্তা বুলিছো গাড়ী বুলিছে ইয়া মানে গাড়ী মানে এনে 1 কিলোমিটাৰ তো বলো খতৰা মন্দিৰ পাব হ'ল আৰু ইয়াত মানে তোর নাম না জানো তো এয়া মানে ইয়াত লাগি আছে পুলিশ আইছে গাইস তিনটে গাইস এমবিআই বহি আছে ইয়াত মানে তিনটে শুনে এতে ৰখি দিছো তো কি হয় চাই লও বাৰু মানে ইয়াত এমবিআই বহিছে তো আমি খোজ কাঢ়িছো মানে ইও খোজ কাঢ়িছে মানে ইয়াত আমি তিনিটা আছো না সেইবাবে তাক গাড়ীখন লৈ আহিব দিছোঁ আৰু আমি খোজ কাঢ়ি যাই আছোঁ তো বলক কিবা হয় চাওঁ আৰু তাক নধৰিলে ভাল আছিল মানে হেলমেটটো অনা নহয় তো বলক দাদু গ'লো এইটো সি যাই আছে মানে পুলিচ বহিছে নে চিআৰপি টিআৰপি আছে এখন পুলিচৰ গাড়ী তো বলক তো গাইজ ইয়াত কিবা আছে তো কি আছে আপোনালোকক দেখুৱাম মানে ভিতৰত নাযাওঁ আৰু তো বাহিৰৰ পৰা অলপমান চাই লওক চিনেমেটিক কৰি দিম আৰু বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে তোমার মধুর সুকুটি ময়না কোন বিধাতাই হাজিলে এই স্কুলখনতো কিবা আছে তো কি চাই তো এয়া প্ৰতিমূৰ্তি ডক্টৰ ভূপেন হাজৰিকাই কি গম পোৱা নাই ভালকৈ তো এয়া স্কুলখনত কিবা আয়োজন কৰিছে তো চাই লওক গাইজ বিহু ডেন্সো আছে সেইকেইজন নাচনি গাইজ দেখিছেনে তো মানে কি ভালকৈ বুজি পোৱা নাই আৰু কাকো সোধাও নাই এইটো মানে গাইজ এইটো আজি
উদ্বোধনী কৰিছে আৰু গাইছ ইয়াত মানে কাপোৰ পিন্ধোৱা আছে তো গুচাই দিব তো আমি গুচাই দিয়াক গ'ল নাৰাখোঁ যদি আহোঁতে আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো এতিয়া যাওঁ ব'লক তো আগৰ চিনেমেটিকখিনি আপোনালোকে চাই লৈছে তো তাতো কিবা আছে তো ইয়াতো তো ব'লক তো গাইছ মানে ইয়াত কি আছে আমি ভালকৈ গম পোৱা নাই মানে কাকো সোধাও নাই তো আহোঁতে মানে ইয়াত প্ৰতিমূৰ্তিটো কাপোৰ গুচাই দিলে আপোনালোকক দেখুৱাম কি সেইটোতো এতিয়া ব'লক সত্ৰ মন্দিৰত যাইছোঁ তো গাইছ আৰু এজন ভ্লগাৰক লগ পাইছোঁ সেইজন পাৰ্চেল আহিছে সি মানে ভ্লগ বনাই দিছে আৰু এইজন ল'ৰা মানে মই চিনি নাপাওঁ মানে সি কিবা অৰ্ডাৰ দিছে তো পাৰ্চেল আহিছে আৰু সি ভিডিঅ' বনাই দিছে ইয়াত দেখিছেনে বাৰু এয়া গাইছ ফাইনেলি আহিলোঁ খতৰা মন্দিৰ আৰু ইয়াত বাইক পাৰ্কিং কৰি থৈ দিছোঁ তো এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাম চব তো ব'লক এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম তো অলপমান মুখখন আখেলি লওঁ তো ইও মানে ভৰি হাত ধুইছে তো মুখখন অলপমান ফ্ৰেছ কৰিলোঁ মানে আমি জোতা পিন্ধি আহিছোঁ আৰু জোতা লেতেৰা হৈছে আৰু ই পিন্ধি আহিছে চেণ্ডেল তো দাদু আছে তো আমি মুখখন আখেলি লওঁ এতিয়া যাই আছোঁ তো ব'লক মানে এইটো মন্দিৰত আহি কিবা এটা বেলেগ ফিল হৈছে তো আপোনালোকে চাই থাককচোন কি দেখুৱাব পাৰোঁ আপোনালোকক তো ব'লক ফাইনেলি আমি মন্দিৰত সোমাই দিছোঁ তো আপোনালোকে চাই থাকক মন্দিৰৰ কিছু দৃশ্য নাম আছে তো চাই লওঁ সিংহ খাও কৰি আছে তো চাই লওক আপোনালোকে আৰু ইয়াত মানে ঠগীৰ যোগাৰ কৰিছে ককাসকলে তো চাই লওক এয়া ককাসকলে ঠগীৰ যোগাৰ কৰি আছে এয়া চাই লওক আৰু এয়া দান পাত্ৰ তো অলপমান এনে বাহিৰত যাওঁ ফুৰি আহোঁ তো লওক দাদু মোবাইল টিপিছে তো গাইজ এইপিনে আৰু এটা মন্দিৰ আছে তো সেই মন্দিৰটোত আমি আহিছোঁ তো আপোনালোকে মন্দিৰটো চাই লওক অলপ তো মন্দিৰটোত গুৰুগৃহ বুলি কোৱা হয় মন্দিৰটোক আৰু তো ইয়াত লিখা আছে তো অলপমান এনে চাই লওক গোবিন্দ আতা স্মৃতি নামঘৰ শ্ৰী গোবিন্দ আতা স্মৃতি নামঘৰ গাইজ ইয়াতে ফটোশ্বুট চলি আছে আমাৰ মানে ইহঁতে ফটো উঠিছে তো অলপমান চাই লওক আৰু ইহঁতো তো গাইজ চশমা পিন্ধি একদম হেণ্ডচাম হৈছে আপি চাম বুলি আহিছে আৰু মানে গাইজ মিছা ক'লে কি হ'ব তিনিটা চকৰি চাব লাগিব কাছ এটা দেখা পাইছোঁ তো আপোনালোকে চাই লওক তো গাইছে এটা কাছৰ ওপৰত উঠি আছে আৰু গাইছে সেইটা ডাঙৰ এইটা কাছ सफर कैसा है ये सफर मंजिलों की ना है कोई खबर চকৰি তিনিটা তো চাই লওক তিনিটা চকৰি বহি আছে আমাৰ কাষতে আছিল আৰু চকৰি কেইটাতো অলপমান চাই ল'লোঁ এই বা কি চাওঁ এই চকৰি কেইটা বা এই গাই জুমি চাইছে চকৰি কেইটা সিহঁতেও চাইছে ইয়াৰ দেখি তো সেইবাবে আৰু অলপ চাই আছোঁ তো বোলো নাম্বাৰটো লৈছে আৰু কি তো বোলো
মানে ইয়াত হেৰি বিশ্বকৰ্মা পূজাত ডাঙৰকৈ উদযাপন হয় মানে ইয়াত মেলা হয় তো এই মঞ্চ এইখন মানে বহুত ডাঙৰকৈ হয় এইবাৰ আহিব নোৱাৰিলে অহাবাৰ আহিব চেষ্টা কৰিম আৰু আপোনালোকক কি কি হয় দেখুৱাম ইয়াত ফটোশ্বুট কৰিবলৈ ভাল আৰু ইয়াত গা ধুই ভাল চুইমিং পুলৰ দৰে তো অলপমান দৃশ্য চাই আৰু গাইছ ইয়াত মানে এখন মহাবিদ্যালয় আছে 17 স্নাতক মহাবিদ্যালয় মানে ইয়াত কি নাই আপোনালোকে কওক আৰু আহি মজা ফিলিংছ হৈছে এটা বহুত ভাল লাগিছে আপোনালোকক সঁচাই কৈছোঁ আৰু আপোনালোকে আহিব পাৰে দলং জিলাত আছে মজা হয় বুলি কৈছোঁ নে আপোনালোকৰ মজা হয় চক্ৰী চিটিনছে চক্ৰী মজা মাল লাগে গাইছ চাই লওক আপোনালোকে চক্ৰী কেৰাত চক্ৰী চাই লওক আপোনালোকে মানে ফোন নম্বৰটো সুধিছে আৰু আমাৰ ই ফোন নম্বৰ সুধিছে তো কিবা কয় আপোনাৰ আমি অপেক্ষা কৰি আছোঁ তো চকীকেইটা চাই লওক তো ইয়াত চকী মজা গাই এই চকীকেইটা দেখি কি কৈছে জানে ই বোলে এইখন মহাবিদ্যালয়ত পঢ়ে মানে নিতনক কয় যে কি থ'ব আহিব লাগে বোলে মানে চকীকেইটা দেখি কৈছে আৰু আমাৰ তো মানে ভাল লাগি গৈছে চকীকেইটা এতিয়া আমি খতৰা সত্ৰ মন্দিৰৰ পৰা ওলাই দিওঁ আৰু এতিয়া যাম ঘৰলৈ ঘৰত যাই আপোনালোকক লগ পাই আছোঁ তো বলক ফাইনেলি ই ঘৰ পালোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু যদিহে কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে ঘণ্টা বটনটো দবাই দিব প্লিজ তো বাই